হয় হিতাশ্ৰী কাশ্য কি ক'ব আপোনাৰ ইমান পঢ়া শুনাৰ পাৰ্চেণ্ট ভাল শিক্ষাগত অৰ্হতা ভাল লাগিছে হয় মই এইবাৰ বিটেক কমপ্লিট কৰিছোঁ চিভিল ইঞ্জিনিয়াৰিঙৰ পৰা আৰু লগতে মই মাইনৰ কৰিছোঁ কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙত আৰু লগতে যোৱাবাৰ মই MA কমপ্লিট কৰিছোঁ হিন্দীত অসম ৰাষ্ট্ৰীয় প্ৰচাৰ কমিটিৰ পৰা সেইখিনিয়ে নতুন প্ৰজন্মক কিবা আমাৰ জনাব নেকি শিক্ষাৰ বিষয়ে সেই মই নতুন প্ৰজন্মক এইয়ে ক'ব খুজিম যে অকল আমি টেক্সট বুকৰ পৰা পঢ়া বা অকল যি কলেজৰ যিখিনি পঢ়া সেইখিনি দি আমাৰ নহ'ব আমি লাইক ছফ্ট স্কিলো শিকিব লাগিব আৰু বাহিৰা আমি বুকছ বা বাহিৰৰ যিখিনি নলেজ আছে জেনেৰেল নলেজ আমাৰ সেইখিনিও আমাৰ লাইক জানিবৰ কাৰণে দৰকাৰ পৰিব অকল আমাৰ টেক্সট বুকৰ সেই দি কাম নহ'ব এতিয়া যিটো আমাৰ ফিউচাৰৰ কাৰণে এমটেক কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে নেকি মই এইবাৰ মানে নকৰোঁ আৰু সেইটো ভাবিছোঁ মই নেক্সট ইয়েৰৰ কাৰণে মানে প্ৰিপেয়াৰ কৰি আছোঁ আৰু এমটেকৰ কাৰণে সেইটোৱে ৰেফাৰেঞ্চ কিতাপবিলাক কেনেকৈ চাই কৰি কিমান গ্ৰহণযোগ্য পঢ়াটো মই ৰেফাৰেঞ্চ বুকত আমাৰ গ'লে লাইক লাইব্ৰেৰীৰ পৰাতো আমাৰ এক্সেছ থাকে তো মোক যেতিয়া মোক লাগে বা কিবা এটা জানিব ইচ্ছা আছে ৰেফাৰেঞ্চ বুক তাতে এভেইলেবল থাকে সেইবোৰৰ পৰা বহুত মানে হেল্পফুল হয় যিহেতু আমাক অকল কলেজৰ প্ৰফেচৰৰ নোটছ বা সিহঁতৰ অকল টিচিংখিনি দি নহয় আমাক ৰেফাৰেঞ্চ বুকৰ বহুত হেল্প হয় আৰু হাইস্কুল আৰু হাই ছেকেণ্ডেৰীৰ পঢ়া শুনা কেনেকুৱাকৈ পাৰ্চেণ্টেজ মই মোৰ মেট্ৰিকৰ আছিলে 75ৰ এবভ আছিলে আৰু মই হাই ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিজন পাইছোঁ একেলগে দুটা বিষয় অধ্যয়ন কৰাটো এক জটিল প্ৰক্ৰিয়া গতিকে হিন্দীত MA কৰাটো লগতে বিটেক কৰাটো কিমান জটিল আছিল জটিল মানে লাইক ষ্ট্ৰাগল আছিলে বহুত লাইক জুলাই মাহত মানে মোৰ হিন্দীৰ এক্সামটো থাকে জুলাইত বাকী আমাৰতো ৰেগুলাৰ ক্লাছেছবোৰতো বাকী এভৰি ইয়াৰ চলিয়ে থাকে সেইটো চ' এইটো বহুত কেতিয়াবা প্ৰব্লেম হৈ যায় কি এইটো আপুনি মেনেজ কৰিব লাগে ইফালে এইটো পঢ়া আৰু এই হিন্দীৰ কাৰণেও এক্সট্ৰাকৈ নিজে পঢ়িব লাগে তাৰে কাৰণে একো ক্লাছ নাথাকে সেইটো কাৰণে অকল এক্সাম দিব লাগে তো অলপ ডিফিকাল্টি আহে বাট যদি আপুনি কৰিব খোজে তেনে হৈ যাব আৰু সেইটোৱে কোচিং লৈছিল নেকি নাই মই কোচিং লোৱা নাছিলোঁ আৰু যিহেতু মই নিজে পঢ়িছোঁ আৰু মোৰ প্ৰফেচৰবোৰে হেল্প কৰিছিলে আৰু লগতে মাইনৰৰ কাৰণেও মোৰ ডিপাৰ্টমেণ্ট আছিলে চিভিল তো এনেকৈ মই যেতিয়া মাইনৰ ল'ব গৈছোঁ তো মোক বেলেগ ডিপাৰ্টমেণ্টে যিহেতু কম্পিউটাৰ ছায়েন্সৰ ডিপাৰ্টমেণ্ট সিহঁতৰ প্ৰফেচৰে বহুত হেল্প কৰিছিলে আৰু সেনেকৈ ডেইলি কিমান সময় পঢ়া হৈছিলে ডেইলি মানে এইটো বিটেকত মানে মোৰ কি হৈছিলে আমাৰ পঢ়িব বেছি টাইম নাথাকে কিয় যে মিনি প্ৰজেক্ট থাকে মেজৰ প্ৰজেক্ট থাকে এই প্ৰজেক্টত বহুত টাইম চলি যায় তো মই সেনেকুৱা নকওঁ যে মই বহুত টাইম পঢ়িছোঁ বা হেৰি কৰিছোঁ কিন্তু যিখিনি পঢ়িছিলোঁ আৰু লাইক ভালকৈ পঢ়িছিলোঁ আৰু সেইটোৱে ভৱিষ্যত কিবা বিশেষ পৰিকল্পনা আছে মোৰ ভৱিষ্যত মানে মোৰ এমটেক ফাৰ্ষ্ট মোৰ যাতে পিছলৈ মই এমটেক কৰিব খুজিছোঁ আৰু যাতে মই ভাল জব এটা কৰি কিনে আৰু লগতে মোৰ নিজৰ বিজনেছো কৰিব পাৰোঁ সেইটো মোৰ এটা হোপ আছে মোৰ অসমৰ বাহিৰত যাব মানে এতিয়া মোৰ নাই আৰু মানে মই পাইছিলোঁ বাহিৰত বেংগলোৰত পাইছিলোঁ বাট মোৰ এতিয়াৰ কাৰণে মোৰ বাহিৰত যাব ইচ্ছা নাই মই পিছলৈ হয়তো যাব পাৰোঁ আৰু সেইটোৱে নতুন প্ৰজন্মক মই এইটোৱে ক'ব খুজিম যে অকল আমাৰ টেক্সট বুকৰ পঢ়িলে বা অকল আমি যিটো আমাৰ নলেজ আছে এই বুকছৰ নলেজ সেইটো দি নহ'ব আমি লাইক গোটেই আমাৰ ৱৰ্ল্ডৰ বিষয়ে জানিব লাগিব বা আমাৰ ষ্টেটত কি চলি আছে সেইটো বিষয়ে আমি জানি কেনে এইটো লাইক ডিছকাছ কৰিব লাগিব বেলেগৰ লগত তেতিয়া আমি জানিব আৰু বেলেগক মানে ক'ব বা হেৰিটো পাৰিম আৰু অসমৰ শিক্ষাখণ্ডত কিবা শুধৰণি বিচাৰে নেকি মানে এইটো চেঞ্জ হ'ব লাগে কিবা এটা এক্সট্ৰা কিবা হ'ব লাগে সেইটো বিচাৰে মানে আমাৰ যিটো ষ্টেট ৱাইজ সেইটো ষ্টেট যিহেতু স্কুল কলেজবোৰ আছে সেইটো মানে অলপ বেটাৰ কৰিব পাৰে আৰু মানে পঢ়া শুনালৈকে মানে এইটো বেটাৰ আছে ইমান বাট সেইটো নাই যিমান মানে আমাৰ প্ৰাইভেটবোৰ থাকে বা ক'ব গ'লে প্ৰাইভেট স্কুলবোৰ বা কলেজবোৰত যিমান এটা কেয়াৰ লয় গভৰ্ণমেণ্টত আৰু অলপমান যদি বেটাৰ কৰিব পাৰে তেন এই আমাৰ সেই চব ল'ৰা ছোৱালীৰ কাৰণে সেইটো ভাল হ'ব মই সেইটোৱে ক'ব বিচাৰিম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি সময় পৰিয়ালৰ পৰা কেনেকুৱা সহযোগিতা আছে মই মোৰ মা দেউতাৰ পৰা বহুত সহায় পাইছোঁ আৰু লগতে মোৰ ভাইটিও মোক লাইক পঢ়াত হ'লেও বা কিবা এটা হেল্প লাগিলে বহুত হেল্প কৰিছে তো মোৰ মা দেউতাহঁতে আৰু মোৰ কলেজৰ লগবোৰে বহুত মানে হেল্প কৰিছে বা মোক সেই মটিভেট কৰিছে আৰু সেইকাৰণে আজি এইখিনি মোৰ সফলতা হৈছে ধন্যবাদ আপোনাৰ ছোৱালী হিতাশ্ৰী কাশ্যপে যথেষ্ট সফলতাৰে বিটেক কৰিলে লগতে হিন্দী MAও কৰিলে এই ক্ষেত্ৰত আপুনি আজি আমাক কি জনাব আচলতে মোৰ ছোৱালীয়ে যি মানে
এই BTech পৰীক্ষাত ফলাফল কৰিলে মই সঁচাকৈ গৌৰৱান্বিত। আৰু যোৱা বৰ্ষত হিতাংশীয়ে হিন্দী MA পাছ কৰিলে। আৰু হিতাংশীয়ে আৰু এটা কঠোৰত যাতে কমপ্লিট ডিপ্ল'মা সেই কৰিছে বস্তুটো। গতিকে মানে ছোৱালীয়ে মানে কি ধৰি লওক গোটেইখিনি মানে ধৰি লওক ঘৰতে চৰ্চা বা অধ্যয়ন এইখিনিতে ব্যস্ত ৰাখি তেখেতে যিখিনি সফলতা কৰিলে আমি মা দেউতা হিচাপে আমি গৌৰৱান্বিত। হিতাংশী সৰুৰে পৰা পঢ়া শুনাত কেনেকুৱা আছিলে? আচলতে পঢ়া শুনাত বোলো ভাল বুলিয়ে ক'ব লাগিব নেকি আৰু সিমান ভাল নহ'লে বহুখিনিয়ে ধৰি লওক মানে কি ধৰি লওক সেই মানে ভাল হৈছে বুলি ক'ব লাগিব আৰু। হিতাংশীক লৈ ভৱিষ্যতে আপোনালোকৰ কিবা পৰিকল্পনা আছে? আচলতে হিতাংশীয়ে ধৰি লওক পঢ়াৰ ক্ষেত্ৰত আৰু যদি মানে ধৰি লওক যেনেকুৱা ধৰণৰ সহায় আমি অভিভাৱক হিচাপে কৰিব লাগে আমি কৰি যাম। গতিকে ঠিক তেনেকৈ যদি আগবঢ়াই যায় আৰু মই এইবাৰো কৈছিলোঁ যে MTechত হেৰি গ'ল ছোৱালীয়ে কিবা টেকনিকেল ডিফিকাল্টি মানে অহা বছৰ MTechটো কৰিব বুলি কৈছে। এটা বছৰ মানে কি নকৰে আৰু। আপোনাক শুভেচ্ছা থাকিল। ধন্যবাদ।